হেল্ল' এভৰিৱান ৱেলকাম টু মাই এনাডাৰ ব্লগ গুড মৰ্ণিং অল অফ ইউ কি খবৰ আপোনালোকৰ আজি ৰাতিপুৱা মই আৰু মোৰ হাজবেণ্ড 7টা বজাত ঘৰৰ পৰা ওলালোঁ গোৱালপাৰা যোৱাৰ কাৰণে চ' এতিয়া আমি ষ্টেচন আহি পালোঁ আৰু এতিয়া গৈ আমি টিকেট কাউণ্টাৰত টিকেট কাটিম টিকেট কাটাৰ পিছত অলপ ৱেইট কৰিব লাগিব কাৰণ আমি অলপ সোনকালে আহিলোঁ চ' এতিয়া বহি আছোঁ ট্ৰেইন কেতিয়া আহে আৰু ট্ৰেইনটোতে পিছত আমি যাম চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে আমি অলপ আগতে ট্ৰেইনত উঠিলোঁ আৰু গুৱাহাটী ষ্টেচন পাওঁতে প্ৰায় 11টামান বাজিব তাতে গৈ নামি পেলাই আমি এখন বাছত উঠি জালুকবাৰী যাম জালুকবাৰীৰ পৰা বেলেগ এখন বাছত উঠি আমি দুধনৈলৈকে যাম আৰু দুধনৈ যোৱাৰ পিছত তাত হোটেলত ভাত খাম ভাত খোৱাৰ পিছত আকৌ বেলেগ এখন গাড়ীত উঠি আমি গোৱালপাৰা গৈ পাম আজি গোটেই দিন জাৰ্ণি কৰিব লাগিব আমি গুৱাহাটী ষ্টেচন আহি পালোঁ আৰু এতিয়া গৈ এখন বাছত উঠি আমি জালুকবাৰী যাম এতিয়া আমি বাছত উঠিলোঁ আৰু অলপ পিছতে জালুকবাৰী গৈ পাম আৰু তাতে নামি পেলাই আকৌ বেলেগ এখন বাছত উঠিব লাগিব আমি এতিয়া জালুকবাৰী আহি পালোঁ আৰু এতিয়া আমি ফল দোকানত আহিলোঁ ফল কিনাৰ কাৰণে চ' এতিয়া ফল লৈ আছোঁ আৰু মোৰ হাজবেণ্ডে সুধিছিলে যে আম মিঠা হ'ব নেকি চ' ক'লে অলপ খাই চাওক মিঠা হ'ব আৰু ফল কিনাৰ পিছত আমি এখন বাছত উঠিম উঠি আমি দুধনৈলৈকে যাম ফ্ৰুটছ লোৱা হৈ গ'ল চ' আমি এতিয়া গৈ আছোঁ বাছত উঠাৰ কাৰণে চ' আমি গৈ আছোঁ তাতে এইখন বাছত উঠিম গাড়ীত উঠিলোঁ এতিয়া আৰামত গৈ থাকিম হঠাৎ মোৰ মনত পৰিল আজিতো এটাও ফটো উঠা নাই চ' ভাবিলোঁ এতিয়া ফটো উঠাই লওঁ চ' কেইটামান ফটো উঠিলোঁ আৰু গাইজ ক'ৰবাত গ'লে ফটো নুঠিলে কিবা যেন কমপ্লিট নোহোৱা যেন লাগে আপোনালোকৰ ক্ষেত্ৰত এনেকুৱা হয় নেকি জনাবচোন ফ্ৰেণ্ডছ দুধনৈ পোৱাৰ আগতে বাটত বহুত ডাঙৰ কালী মূৰ্তি পোৱা যায় চ' অলপ পিছতে সেই মূৰ্তি দেখিবলৈ পাম চ' আপোনালোকে চাব এয়া চাওক আমি দুধনৈ আহি বাছৰ পৰা নামি এতিয়া হোটেলত আহিলোঁ ভাত খোৱাৰ কাৰণে ভাত খোৱাৰ পিছত আকৌ এখন গাড়ীত উঠিব লাগিব আৰু তাৰপিছত আমি ঘৰখন গৈ পাম চ' আজি চাগে 4টামান বাজিব ঘৰখন পাওঁতে ভাত খোৱাৰ পিছত এতিয়া আহি এইখন গাড়ীটোতো বহি আছোঁ ইয়াত চাওক মই অকলেই বহি আছোঁ মই আৰু মোৰ হাজবেণ্ড আছোঁ ইয়াত আৰু গাড়ীখনটো আমাক দুজনক লৈ নাযায় আৰু আমি ভাত খাই উঠি আহোঁতে অলপ লেট হোৱাৰ কাৰণে এখন বাছ আছিলে সেই বাছখন গুচি গ'ল সেইকাৰণে বহি আছোঁ ৰাতিপুৱা 7টা বজাত ওলাইছোঁ ইফালে টায়াৰ্ড হৈ গৈছোঁ আৰু গৰমো লাগিছে তেতিয়া ঘৰখন পাম এনেকুৱা লাগি আছে গাইজ ফাইনেলি আহি ঘৰখন পালোঁ এইখন ঘৰত আমি বাহিৰত থাকোঁ চ' এতিয়া গৈ ৰুম চাফা কৰিব লাগিব তাৰপিছত গা পা ধুই ফ্ৰেছ হ'ব লাগিব তেতিয়া মনটো ভাল লাগিব কাৰণ গোটেই দিন জাৰ্ণি কৰিছোঁ আৰু ইয়াতে আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নেপাহৰিব প্লিজ থেংক ইউ ছ' মাছ টাটা বাই বাই নেক্সট ভিডিঅ'ত লগ পাম
ইয়াতে বহি আছে নেকি